ভাল মই ৰুঞ্জন শৰ্মা মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ মই কেইদিনমান আগত আছিলোঁ বিশ্বনাথ চাৰিআলি এতিয়া আহি গ'লো ওৰাঙলৈ কিয় মাৰ গাৰ অসুস্থ হোৱাৰ কাৰণে পটককৈ আহিব লগা হ'ল ওৰাঙলৈ কেইদিনমান থাকিম বুলি ভাবিছিলোঁ আকৌ কেইদিনমান পিছত গৈ আছোঁ বিশ্বনাথ চাৰিআলি মা এতিয়া গা সুস্থ হৈছে সেইকাৰণে গৈ আছোঁ কেইদিনমান পিছত অহা যোৱাটো হৈয়ে থাকিব কিয় মোৰ ঘৰ বিশ্বনাথ চাৰিআলি মোৰ জন্মঘৰ বিশ্বনাথ চাৰিআলি আৰু মোৰ হাজবেণ্ডৰ জন্মঘৰ ওৰাঙলৈ সেইকাৰণে অহা যোৱাটো হৈয়ে থাকিব যি কি নহওক আজি আমি আয়োজন কৰিছোঁ এটি বনভোজ ফেমিলি পিকনিক যোনটো পৰিয়ালৰ বনভোজ আমাৰ পৰিয়ালত আছোঁ মই মোৰ ল'ৰা মা আৰু মুন্নি মানে হৈছে মোৰ ল'ৰা জন্ম হোৱাৰ আগৰ পৰা আমাৰ ঘৰত আছে আৰু হৰি বৰদেউতা তেওঁ মোৰ হাজবেণ্ড জন্ম হোৱাৰ পৰা আমাৰ ঘৰত আছে এজন বিশেষ মানুহ হৰি বৰদেউতা আমি সকলোৱে মিলি বনভোজ খাম লগতে মিছ কৰি আছোঁ মোৰ হাজবেণ্ডক তেওঁ ইয়াত নাই এতিয়া আছে তেওঁ আবুধাবিত সেইকাৰণে এইটো বছৰৰ শেষ বনভোজ এই বছৰটো শেষ হ'বৰ কাৰণে আৰু ৩-৪ দিন বাকী আছে সেইকাৰণে এই বছৰৰ শেষ বনভোজটো খাওঁ বুলি ভাবিছোঁ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এইখিনি জেগা আমাৰ ঘৰৰে পিছফাল হয় এয়া আমাৰ বাৰীৰ লাই শাক এইটো হৈছে আমাৰ পুখুৰী আৰু নিক আৰু মুনি তাত আছে তাত কিবা কৰি আছে কি কৰিছা নিক কি কৰি আছা কিয় জুই জ্বলাই আছে মুনিয়ে জুই জ্বলাইছে ন ওম অগ্নিদেৱতায় ভ্যো নমঃ আমাৰ বনভোজটো যাতে ভালকৈ পাৰ হওক মচুৰি দালি আৰু আলুৰ পকৰি বনাই আছোঁ প্ৰথমতে আমাৰ এতিয়া বৰদেউতাই মুৰ্গী মাৰিব পিকনিকৰ কাৰণে বলক জলদি নিক আৰু মুন্নি ডান্স কৰি আছে ABCD এতিয়া আমি খাব বহিছোঁ ভাত পকৰি বুট আৰু বন্ধাকবিৰ ভাজি মাংস আৰু সালাড আৰু দালি সকলোৱে বহি খাই আছোঁ বনভোজ টেষ্টি বনভোজ মাৰ তলত বহি খাবৰ কাৰণে অসুবিধা হয় সেইকাৰণে চেয়াৰত বহি খাই আছে আৰু আমি তলত বহি খাই আছোঁ চাওঁতে এইটো বছৰ যে কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ 2021 চনটো সম্পূৰ্ণৰূপে ভাল হৈছে বুলি ক'ব নোৱাৰোঁ কিন্তু 2020ৰ তুলনাত বহুখিনিয়ে ভাল হৈছে 2020ত কোভিডৰ কাৰণে যিমান মানসিকভাৱে কষ্ট আৰু ভয় খাইছিলোঁ সেইটো কিন্তু 2021 চনত বহুখিনি কমি গৈছে 2022 চনে যাতে সকলোৰে জীৱনৰ পোহৰাই দিয়ে সেইটোৱে ভগৱানৰ ওচৰত কামনা কৰিলোঁ আশা কৰোঁ ফ্ৰেণ্ড আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে
প্লিজ ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ আৰু ধন্যবাদ।